আজি মই মাছেৰে সৈতে নৰসিংহৰ জোল বনাম বুলি ভাবিছোঁ। যিকোনো মাছেৰে সৈতে নৰসিংহৰ জোল বনাব পাৰি। আজি মই বাহু মাছ লৈছোঁ। এয়া নৰসিংহৰ পাত। প্ৰথমতে মই নৰসিংহ পাতখিনি ডালৰ পৰা ছিঙি লৈছোঁ আৰু মাছখিনি ধুনীয়াকৈ ধুই মেলি কেৰাহীত এপিচ এপিচকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু ফ্ৰাই কৰা তেলখিনিতেই মই জিৰা কেইফুটামান, ৰচুন কেইটামান, আদা পিচা অকণমান পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিছোঁ আৰু তেলতেই মই হালধিকণো দি দিছোঁ। আৰু এতিয়া মই পিচি লোৱা নৰসিংহ পাতখিনি দি দিছোঁ আৰু অকণমান উতলা গৰম পানী দি দিছোঁ। ইয়াত আপোনালোকে বইল কৰা আলু এটা মোহাৰি দিব পাৰে, খাবলৈ সোৱাদ হয়। এতিয়া মাছখিনি দি মই 20 মিনিট সময় উতলিবলৈ দিম। খুব ধুনীয়াকৈ উতল আহিছে আৰু উতলাৰ পাছত খুব ধুনীয়া স্মেল এটা আহিছে। এয়া মোৰ প্ৰায় হৈ গৈছে। এই ৰেচিপিটো বনাবলৈ খুবেই সহজ, যিহেতু নৰসিংহৰ পাত আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। গতিকে আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। বাই।